নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। আপোনালোকৰ খবৰ কেনে? মোৰ বৰ্তমান ভালেই। আৰু এফালে যাবলৈ ওলাইছোঁ, ইয়াত সাজি-কাচি ক'ত যাম কি কথা আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিলে সকলো গম পাব। আৰু ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজি এঠাইত জেগা, নতুন জেগা মই কেতিয়াও গৈ পোৱা নাই। আমাৰ গাঁৱৰ মানুহ যাব, তেখেতসকলৰ লগতে ৰাইজ গৈ পিনি তেখেতসকলৰ লগতে যাবলৈ ওলাইছোঁ। আৰু ক'লৈ যাম সকলো দেখিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। এয়া যাবলৈ ওলাইছোঁ, এয়া আৰু ইহঁতে আগবঢ়াই দিবগৈ। ৰজি দেজি থাকিবা দেই মাহীৰ লগত। আৰু এইফালে চোৱা, বেয়া লাগিছে। আজিৰ কাৰণে তোমালোকক চঞ্জাত লোৱাও। এতিয়া আজি আৰু ভাত পানী বনাই খাবা আৰু দেই দুইজনীয়ে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ গাড়ী আহি নগাঁও টাউন পাইছেহি আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব সকলোৱে। শেষলৈকে গ'লৈ যাওঁ, এতিয়াই নকওঁ দেই। এয়া আমি আহি পেলাই মন্দিৰ পাই গ'লোঁ। ইয়াতে ববীকো লগ পালোঁ দেই, সেইখিনিতে এৰিলোঁ। আৰু আমাৰ ৰাইজ আহিছে দেই। তোমালোকৰ ভাল লাগিছে মন্দিৰভাগ। এয়া আমি মন্দিৰত চাকি বাতি জ্বলাই আহিছোঁ। এয়া পাতেকীমুৰি সত্ৰ, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, পবিত্ৰ জন্মস্থান। চাওক, পাতেকীমুৰি সত্ৰ। আমি জন্মৰ পৰা ইমান ডাঙৰ হ'লোঁ, প্ৰথম এইখন সত্ৰ আজি দৰ্শন কৰিবলৈ আহিছোঁ। এয়া চাওক, বঢ়িয়া একদম। ইয়াতে প্ৰসাদ দিব পাৰে, সকলো শৰাই সঁজুলি ইয়াতে আগবঢ়াই দিব লাগে। ইয়াতে কুপন দিব। আপোনালোক আহিলেও চিধা আহিয়ে ইয়াতে পাবই আৰু কেতিয়াবা আহিলেও গম পাব। আৰু ইয়াতে বনাই খোৱা জেগা আছে, বহুত ধুনীয়া। এয়া আমাৰ আইসকল ইয়াত বহি আছে। আৰু ক'ত বনাব এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। এয়া বস্তু পাতি যোগাৰ হৈছে আৰু এয়া আমাৰ ইয়াতে জেগা ঠিক হৈছে ইয়াতে বনাবলৈ। এয়া কাটিবলৈ উলিয়াওঁ, কটাই উলিয়াওঁ। চাহকণ খাই লওঁ ন। এয়া বহুতে কাটিবলৈ লৈছে, আমিও কাটো। শাক চব্জি কাটো। বঢ়িয়া। তাইক বহি থাকোঁতে মই কৈছোঁ কোনজনী ছোৱালী বিয়া হ'ল। আমি মন্দিৰৰ ভিতৰত, নামঘৰৰ ভিতৰত, নামঘৰে আৰু
এতিয়া সমাজ বহিছে আৰু মানে এতিয়া নামেই গাইলে কি কৰে পুথিয়ে পঢ়ে নাজানো প্ৰথম আহিছোঁ একো আভাৱ নাজানো আমিও বহিছোঁ আৰু গোপিনী ৰাইজমুখত বহা দেখি নামঘৰৰ ভিতৰতে সকলো লগতে আমিও বহিছোঁ এতিয়া নাম এতিয়ালৈকে আৰম্ভ কৰা নাই কি কৰে নাজানো আৰু আপুনি হাত দিলে বিশেষকৈ জেগাকণ বহুত শীতল ন বহুত ভাল লাগিল ইমান ধুনীয়া শীতল ঠাণ্ডা জেগা মানে বহুত ভাল লাগিছে শৰীৰটো মানে ন বহি মানে ঘৰলৈ মনতে পোৱা নাই এতিয়া যদিনো ইমান ভিতৰৰ জেগা বহুত ভাল লাগিলে আহি এইফালেও কি বনাই আছে জানো এয়া বাৰন্দৈ থকা অতিথিশালা ভাল লাগিছে জেগাখিনি বহুত ধুনীয়া গেটটো আকৌ মৰম লগা ন গেটটো এয়া আমাৰ গাড়ী যেতিয়া আহি আছো গাড়ীলৈ বৰদোৱাত সোমাবাগে জানো হা বৰদোৱাটো নতুন নতুন কিবা বনাইছে হা নাই দিয়া নেকি শুনি আছো মানে বৰদোৱা ধুনীয়া কৰিছে মই এইবাৰ বৰদোৱালৈ আহিব নোৱাৰিলো ফাকুৱাত